হেল্ল' গাইজ, আজি আমি আহিছোঁ জোঙাল বলহু গড় আৰু ইয়াত মানে কি হয় আমাৰ জোঙাল বলহু প্ৰগ্ৰামৰ পিছত মানে ইয়াৰ যিখিনি মানুহে নেকি জোঙাল বলহু দিৱসটো মানে কি কৰিছিলে ধুনীয়াকৈ মেইনটেনেঞ্চ কৰিছিলে, তো তেওঁলোকে কি কৰিছে আজি এই প্ৰগ্ৰামটো তেওঁলোকে পাতিছে আৰু আজি মানে সেই গোটেই কাম কৰা মানুহখিনি মিলি পেলাই এটা প্ৰীতিভোজ ইয়াতে আয়োজন কৰিছে। চ' তালৈকে আজি আমি আহিছোঁ আৰু সমগ্ৰ ভিডিঅ' আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। আমাৰ দাদাও চাই কিবা এষাৰ ক'ব। কিবা এটা কৈ দিয়ক। আজি ভাল লাগিছে 3 জানুৱাৰী হৈ যোৱা এই জোঙাল বলহু দিৱস উদযাপন। এই উদযাপনৰ পৰৱৰ্তী সময়ত আমি আটাইয়ে আজি সাজ খাই পেলাই আমি বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত সকলোকে লগ পাম আৰু জড়িত থকা ব্যক্তিসকলক আমি শ্ৰদ্ধা জনাইছোঁ। সভাপতিও আছে, উদযাপন কমিটি কাৰ্যকৰী সভাপতিও আছে, অট্ৰচা আছে। কিবা অলপ সোধে আপুনি অলপ কৈ দিয়ক আজি দিনটোৰ বিষয়ে। ক'বলৈ আৰু কি, এটা নতুন বছৰ, তাতে এটা মহৎ কাৰ্যসূচী আমি সফলভাৱে সমাপ্ত কৰিছোঁ। যিসকল ল'ৰা ছোৱালীয়ে আমাক অত্যন্ত সহায় কৰিছে, এসাঁজ আমি সকলোৱে লগে ভাগে নিমখে তেলে যি পাইছোঁ সেইখিনি আমি তেওঁলোকক আপ্যায়ন কৰিব বিচাৰিছোঁ আৰু অনাগত দিনবিলাকত তেওঁলোকৰ আৰু সহযোগিতা আমি যেন পাওঁ তাৰে কামনা ৰাখিছোঁ। ধন্যবাদ। আৰু প্ৰায় ৰন্ধা বঢ়া হৈছে আৰু বেছি সময় নালাগিব কমপ্লিট কৰোঁতে। এইফালে আমাৰ খাচীয়া আছে আৰু এইফালে আমাৰ জ্যোতি ভাই আছে। জ্যোতি আজি প্ৰগ্ৰামটোৰ ওপৰত কিবা এটা কৈ দিয়া লাউডলি। ৰ'বা অলপ লাউডলি কৈ দিয়া। প্ৰগ্ৰেমটো মানে তাৎক্ষণিক প্ৰগ্ৰেম হৈছে, খুব ভাল লাগিছে। ইয়াতে আপোনাৰ সমগ্ৰ তিৱা জনগোষ্ঠী আমি লোকসকলে একেলগে জোঙাল বলহু গড়ত জানুৱাৰী বুলি প্ৰীতিভোজ আৰু আচ্ছা সুন্দৰ সেয়া আয়োজন চলি আছে, হ'ব আৰু অ'কে বঢ়িয়া সেয়া আৰু নৱাগত। অ'কে, থেংক ইউ ছ' মাছ। খাচীয়া কিবা এটা কৈ দিয়া আজি বিশেষ অনুষ্ঠানটোৰ বিষয়ে। আহাৰে গোটেইখিনি আগ ধৰিয়ে গৈছে। মই অলপ পিছত কমা তোমাৰ মতামত এটা কিবা এটা দি দিয়া আৰু খাম বুলি ভাবিলোঁ। অ'কে বঢ়িয়া অ'কে। সিফালৰ পৰা আমাৰ সদৰীয় ছাত্ৰ সন্থাৰ সভাপতি আহি আছে। আপুনি দুআষাৰ কওক বোলো। আজি বিশেষ অনুষ্ঠানৰ বিষয়ে আপুনি কিবা এটা কৈ দিয়ক মহোদয়। আমাৰ অনুষ্ঠান ন? হয় আজি বিশেষ কেম্প ফায়াৰ হৈ জোঙাল বলহু দিৱস গুচি গ'ল। ইয়াত কষ্ট কৰা মানুহবিলাকক লৈ পেলাই আমি আজি কেম্প ফায়াৰ কৰিছোঁ। অ'কে বঢ়িয়া তেখেত একচুৱেলি অলপ ব্যস্ত আছে বাৰু, যি কি নহওক এইফালে সকলোৱে ধুনীয়াকৈ বহি আছে। হেল্ল' গাইজ, মই তাৰমানে কি হ'ল জানা, আজি মই চুলি কাটি আহিছোঁ। কি বোলে এইটো চুলি কিয় কাটে মানুহে? য়েছ আৰু এনেকৈ খাবা কাৰণে বাই। চকু মুদা যাবগৈ তাৰমানে। ইফালৰ পৰা ইফালৰ পৰা বঢ়িয়া লাগিছে। তোমাক আজি বহুত মানে হেণ্ডচাম লাগিছে নেকি? হেণ্ডচাম বুলি ক'লে খুবেই কম হ'ব, ইয়াতকৈ ওপৰত যদি কিবা শব্দ মোৰ মুখত অহা নাই। থেংক ইউ তেনেকুৱা হেনো আৰু দাদা চাহ দিওঁ। আমাৰ সদৰীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দাদা কিবা এটা কৈ দিয়ক।
ভাৰতীয় ছাত্ৰ ভাৰতীয় মহিলা সংঘ সাংস্কৃতিক সমাজৰ উদ্যোগত 3 জানুৱাৰী তাৰিখে হয় প্ৰবল প্ৰজাতি বি তিৱা ৰজাৰ জোঙাল বলহু আমি দিৱস উদযাপন কৰোঁ আৰু এই জোঙাল বলহু দিৱসটি অনাদিকাললৈকে উদযাপন কৰাৰ এক সিদ্ধান্ত আমি গ্ৰহণ কৰোঁ। লগতে আজি আমি এই অনুষ্ঠানটো উলহ মালহেৰে উদযাপন কৰা পৰৱৰ্তী সময়ত যিসকল পদাৰ্থ ব্যক্তিয়ে অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত দেহে মনে প্ৰাণে সহায় কৰি দিলে তেখেতসকলক আজি একাউণ্টৰ জৰিয়তে দুখৰ সমভাগী হৈ তেওঁলোকক আজি ৰাজহুৱাভাৱে এষাৰ মাত দি তেওঁলোকক বিদায় পৰ্ব হিচাপে আমি এটা প্ৰীতিভোজ আয়োজন কৰিছোঁ। অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী সংগঠনৰ মানুহ প্ৰত্যেকগৰাকী সংগঠনৰ কৰ্মকৰ্তাৰ সহিতে স্থানীয় যিসকল পীড়িত ব্যক্তি এই অনুষ্ঠানটোলৈ একাত্মভাৱে জড়িত হৈ অনুষ্ঠানটো সফল কৰিলে তেখেতসকলক আমি ধন্যবাদ জনাওঁ। অ'কে থেংক ইউ। আমাৰ জ্যেষ্ঠসকল আছে খ্ৰীষ্টান কমিটিৰ সভাপতি। দাদা কিবা এটা কওক আজি বিশেষ অনুষ্ঠানৰ ওপৰত। যোৱা 3 তাৰিখে আমাৰ জোঙাল বলহু দিৱস উদযাপন হৈছিল আৰু সেই উদযাপনৰ সকলো দিশ চোৱা কৰিবৰ কাৰণে উদযাপন সমিতিৰ লগত আমাৰ স্বেচ্ছাসেৱক বিশেষ দায়িত্ব দিছিলোঁ আৰু কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত আজি উদযাপন সমিতিৰ বিষয়ববীয়া উপ সমিতিৰ বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকসকলক একেলগে এটা প্ৰীতিভোজৰ আয়োজন কৰি মৰম চেনেহ আদান প্ৰদান কৰি ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে এই প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। থেংক ইউ। আৰু আজিৰ দিনটোত বিশেষকৈ মেইন দায়িত্বত থকা বুলি ক'লে ভুল নহ'ব। এই দাদাজন ধুনীয়াকৈ আপোনাৰ গোটেইখিনি মেইনটেনেঞ্চ কৰি আছে। চ' কিবা এটা কওক দাদা আজি প্ৰগ্ৰামটোৰ ওপৰত। ফটোটো চেলফিটো আগে আমিনো কি ক'ম। হয় আপোনালোকে সকলোৱে গম পাইছে যে আজি আমাৰ জোঙাল বলহু দিৱস উপলক্ষে যি দিনযোৰা কাৰ্যসূচী আৰম্ভ হৈছিল সেই আজি কেম্প ফায়াৰ। আচ্ছা গতিকে আমাৰ এই অনুষ্ঠানত যিসকল বিশিষ্ট ব্যক্তি আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ জিলাৰ নেতৃবৃন্দ তথা অন্যান্য আঞ্চলিকৰ পৰা অহা লগতে খুব কষ্ট নিষ্ঠাৰে কাম কৰি যোৱা আমাৰ যিসকল স্বেচ্ছাসেৱক ভলণ্টিয়াৰ আছিল তেখেতসকলৰ এটা যি কেম্প ফায়াৰ বা প্ৰীতিভোজৰ আয়োজন কৰা গৈছে। গতিকে উপস্থিত সকলোলৈ আমি ধন্যবাদ জনাইছোঁ। লগতে আমি আৰু অনুৰোধ জনাম যে ইয়াৰ পিছৰ বছৰ ইয়াতকৈ এটা সুন্দৰ অনুষ্ঠান হয় আৰু এই সুন্দৰ আপোনালোকে উপহাৰ দিয়াৰ কাৰণে আপোনালোকক সকলোলৈ আপোনাৰ জৰিয়তে আমি বাৰ্তা দিব বিচাৰিছোঁ। যি বাৰ্তা লৈ যাতে তেখেতসকলে আমাৰ এই জাতিটো তিৱা জাতিটো যি জাতীয় স্বাভিমান আমাৰ যি সূৰ্য বীৰ্যৰ জাতীয় স্বাভিমানৰ প্ৰতীক তিৱা বীৰ জোঙাল বলহু যাতে আমি অসমেই নহয় ভাৰতেই নহয় গোটেই পৃথিৱীৰ এটা বিশ্ব মানচিত্ৰত আমি তেখেতক আগুৱাই নিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা ৰাখিবলৈ কাৰণে সকলো জাতি সংগঠনে আমি ঠিক আছে থেংক ইউ। মৰিবৰ জীৱনৰ কোন এৰিব নোৱাৰো ধৰিব নোৱাৰো কেনেকৈ তয়ে হেৰা হৰে হৰা বতা বন জৰে জৰা তয়ে হেৰা হৰে হৰা বতা বন জৰে জৰা ডেকা গলে গাভৰু যায়। আৰু আমি লাহে লাহে আহি আছোঁ। আমি গৈ আছোঁ আৰু এইফালে পুখুৰীবিলাক চাওকচোন আপোনাৰ বিভিন্ন মানে পুখুৰীবিলাক বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে ইয়াত। নম্বৰ 1 ভাল লাগে আৰু আমি থেংকফুল হয় আমাৰ বীৰ জোঙাল বলহু কাৰণ তেওঁ ইমান যে এইবিলাক আমাৰ কথা ভাবি পেলাই এইবিলাক বহুত কিবা কিবি কৰি থৈ গৈছে আমাৰ কাৰণে। চ' তাৰ কাৰণে আমি গৌৰৱান্বিত। ৰাজ্যৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেধৰণৰ শক্তিশালী বীৰ সৃষ্টি হৈ এই গড় বনাইছিলে 1400 ৰণুৱালৈকে গড় বনাইছিলে।